বাবে আমাৰ অসমত আচলতে আমি 15-16টা যি অপজিশ্যন দল আছিলোঁ তাৰ আমি একেলগে আমাৰ কাঠাৰ চাহাবু আছিলে আমাৰ এপিএছচিৰ আমি একেলগে আজি এবছৰ ধৰি কাম কৰি আছিলোঁ কিন্তু বৰ্তমান আমাৰ ৰাজ্যখনৰ যিটো মানে অৰ্গেনাইজেশ্যন সিচুৱেশ্যন অৰ্গেনাইজেশ্যন হিচাপে আমাৰ এতিয়া কংগ্ৰেছে প্ৰায় 6-7টা হয় নেকি আপোনালোকৰ লগত 7টা নহয় 6টা দলৰ লগত এটা এলায়েন্স কৰিছে কিন্তু মই বিশেষকৈ এনচিপি এছপি দলৰ তৰফৰ পৰা আমি এই অপজিশ্যন ইউনিটিটোক আমি ছাপোৰ্ট দিছোঁ বাহিৰৰ পৰা আৰু এই ছাপোৰ্টৰ মাজেদি আমি এইটো বুজাব বিচাৰিছোঁ যে আগন্তুক নিৰ্বাচনত যাতে আমাৰ বিজেপি বিৰোধী যিবিলাক ভোট এইবিলাক ভাগ নহয় আমি ঐক্যবদ্ধভাৱে আমি আমাৰ কেণ্ডিডেটবিলাক জিকাই এই ফেচিষ্ট যিখন চৰকাৰ চলি আছে অসমত সেইখনক আমি উৎখাত কৰিব পাৰোঁ এই আমাৰ মূল উদ্দেশ্য সদায় স্যার নির্বাচন আহিলে মানুষগুলো একটা ক্লেম করে কি মানে ইলেকশন আহিলে সব প্রতিনিধি দিয়ে কংগ্রেসের যোনে পার্টি হোক আর কিন্তু প্রতিনিধিবিলাক পুরা নহয় আৰু তো এবাৰ আপোনালোকৰ এলায়েন্সটো কি সিস্টেম আছে এলায়েন্সটোত চিষ্টেমটো এনেকুৱা যে কংগ্ৰেছে আচলতে অসমত মূল চালিকা শক্তি হিচাপে অপজিশ্যনৰ ধৰি ৰাখিছিলে কিন্তু এইটো অকণমান অপ্ৰিয় হ'লেও সত্য যে কংগ্ৰেছৰ ভিতৰত কিছু খেলিমেলি সেই খেলিমেলি বা এইটোৰ সুযোগ বিজেপিয়ে পূৰ্ণোদ্যমে লৈছে তাৰ উদাহৰণ আপোনালোকে দেখিছে যে কংগ্ৰেছৰ ভিতৰৰ পৰাই তেওঁলোকৰ মানুহৰ পৰাই তেওঁলোকে ডিফেকশ্যন হৈ আহি বিজেপিত জইন কৰিছে সেইটোৱে এটা বেয়া মেছেজ গৈছিলে কিন্তু যোৱাকালি আমাৰ ৰাইজৰ দলৰ লগত যেতিয়া বৈঠক সমাপ্ত হৈ গ'ল তেতিয়াৰ পৰা আমি অসমলৈ এটা ডাঙৰ মেছেজ গৈছে যে গোটেই সামগ্ৰিক যিটো বিৰোধী শক্তি সেইখিনি একেলগ হৈছে আৰু আগন্তুক দিনত আমি বিজেপিৰ যিটো মানে আমাৰ অসমৰ যি স্বৈৰাচাৰী শাসন সেই শাসন ব্যৱস্থা উফৰাই আমি জনসাধাৰণৰ মৌলিক সমস্যাবিলাক কি আমাৰ যেনে মূল্য বৃদ্ধি নিবনুৱা সমস্যা বা আমাৰ উদ্যোগিক ক্ষেত্ৰত আমি যিটো অনগ্ৰসৰতা হৈ আছোঁ এইখিনি লৈ পেলাই আমি আমাৰ যি কামিং যিটো ইয়থ জেনেৰেশ্যন সেই ইয়থ জেনেৰেশ্যনক যদি সংস্থাপন দি আমাৰ ঘৰখন বা আমাৰ সমাজখন সুস্থভাৱে প্ৰতিষ্ঠা কৰিব তাৰ লক্ষ্যৰে আমি যুঁজি যাবলৈ পাৰিম বুলি আমি আশা কৰিছোঁ স্যার এতে বিজেপি রুলিং পার্টি সব নতুন চেহারা দিছে আর নিজের সিএমত এবার নিজে খেলিব মানে ফাইট তো আপনার অপজিশন হলে অলপ টাফ হ'ব আৰু নতুন চেহারাটা কেনেকৈ আপুনি ভাবনা কৰে টাফ মানে গোটেই ধৰক ধন বল তেওঁলোকৰ লগত আছে বা তেওঁলোকৰ লগত মেচিনেৰী আছে মানে যিটো প্ৰশাসনিক মেচিনেৰী তেওঁলোকৰ লগত আছে এইটো দেখি আছে আপোনালোকে কাৰণ ৰাস্তাত আপুনি যদি কিবা অন্যায় এটা প্ৰতিবাদ কৰিবলৈ যায় আপোনাৰ অপজিশ্যনৰ মানুহক কেনেধৰণৰে কবিতা এটা লিখিলেও কবিতাতে বাক স্বাধীনতাটো ৰোধ কৰিবৰ কাৰণে তেওঁলোকে যেনেধৰণৰে মানে জেল জৰিমনা দি পেলাই মানুহক মানে সন্ত্ৰাসত ৰাখিছিলে কিন্তু আজি ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ লগে লগে সেই কোড অফ কণ্ডাক্ট অহাৰ লগে লগে জনসাধাৰণ এটা মানে মুক্তি পাই পোৱাৰ নিচিনা হৈছে গতিকে ফ্ৰীলি আমি ভাবিছোঁ অসমত ইলেকশ্যনটোত ৰাইজে এইটো ভিতৰি যিটো কয় নহয় যে আণ্ডাৰ কাৰেণ্ট জনসাধাৰণৰ মাজত যিটো ক্ষোভ আছে সেই ক্ষোভটো আণ্ডাৰ কাৰেণ্টৰ যোগেদি আমাৰ ইলেকশ্যনৰ বেলটত প্ৰকাশ পাব আৰু তাত আমি গোটেই অপজিশ্যন বিশেষকৈ মই এতিয়া কাৰ্বি আংলঙতে কাৰ্বি আহি মই ইয়াতে মই চাইছোঁ বা দেখিছোঁ ফুৰিছোঁ আমাৰ কাঠাৰ চাহাবৰ যিটো জনপ্ৰিয়তা আছে ইয়াতে সেইটো আমি কামত লগাব পাৰিম বুলি ভাবিছোঁ আৰু আগন্তুক দিনত আমি অপজিশ্যনে চৰকাৰ গঠন কৰাত সহায় হ'ব বুলি আমি আশা কৰিছোঁ আৰু কংগ্ৰেছৰ লিডাৰবিলাকে 2-3জন লিডাৰে বিজেপি যোগদান কৰিছে এই যোগদান কৰাৰ পাছত এই লিডাৰৰ তলত যিকেইটা থকা মানুহবিলাক সিহঁতে কংগ্ৰেছতে থাকিবনে নে বিজেপিৰ লগতে থাকিব আপোনাৰ মতে এইটো তেওঁলোকৰ ভিতৰুৱা কথা কিন্তু কথাটো হৈছে কি এতিয়া আমি যিটো দেখিছোঁ এই যে চিফ মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ থাকে যে কংগ্ৰেছৰ তেওঁলোকৰ কাৰণ তেওঁতো কংগ্ৰেছৰ পৰা অহা আৰু এইখিনিতে মই এটা কথা কৈ থওঁ আমি অসমৰ জনসাধাৰণে অসমত বিশেষকৈ আমি বিজেপি চৰকাৰটো দেখা নাই এইখনটো কংগ্ৰেছৰ চৰকাৰে আধা কংগ্ৰেছীয়ে আজি 2001 চনৰ পৰা তৰুণ গগৈ চৰকাৰৰ দিনত যিখিনি মানুহে অসমক লুটিপুটি খাইছিলে সেইখিনি মানুহে আকৌ বিজেপিৰ পোছাক পিন্ধি আজি আমাক শাসন কৰি আছে নহয় জানো গতিকে সেই একেখিনি মানুহকে দেখি মানুহ কিন্তু বিতৃষ্ণা হৈছে বুজি পাইছেনে গতিকে এতিয়া তলৰ লেভেলৰ যিখিনি তেওঁলোকৰ ভিতৰুৱা কথা মই ইমান নাজানিম কিন্তু তথাপিতো মই ভাবিছোঁ এই গৌৰৱ গগৈয়ে যিখিনি এতিয়ালৈকে ষ্টেণ্ড লৈছে
সেই ষ্টেণ্ডখিনি তেওঁ সঠিকভাৱে লৈছে বুলি আমি ভাবিছোঁ। গতিকে আগন্তুক দিনত তেওঁলোকৰ মাজত যিখিনি তেওঁলোকৰ মানে ধৰক এই চিফ মিনিষ্টাৰ যিটো চোৰাংচোৱাগিৰি কৰি আছিলে কংগ্ৰেছৰ ভিতৰত, সেইখিনি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিব বুলি আমি ভাবিছোঁ, যিটো মানে চিটুৱেশ্যন দেখিছোঁ। 3টা হিল ডিষ্ট্ৰিক্টত 6টা সিট আছে, মানে কংগ্ৰেছক কিমানটা জিকিব আপুনি কি ভাবনা কৈছে? মই ধৰক আমাৰ হিল ডিষ্ট্ৰিক্টত আমি অৰ্গেনাইজেশ্যনত মই অহা নাই। আগতে আমাৰ পূৰ্বতে আমাৰ ইয়াৰ পৰা NCP কেণ্ডিডেট আছিলে, বোকাজানত আছিলে, তেওঁৰ পৰা কথা ক'ব নোৱাৰিম। কিন্তু মই ভাবিছোঁ যে অসমৰ জনসাধাৰণ, বিশেষ কাৰ্বি আংলঙৰ জনসাধাৰণে, আমি চব আজি ধৰক আমি এটা ৰাষ্ট্ৰীয় দল, কিন্তু এখেতসকল হৈছে এটা জাতীয়তাবাদী চিন্তাৰে স্থানীয় দল। আমি কিয় একেলগ হৈছোঁ? আমি যদিও ৰাষ্ট্ৰীয় দল, আমাৰ কথাটো হ'ল কি, আমাৰ প্ৰথম হ'ল অসম, মানে সামগ্ৰিকভাৱে অসম, আমি অসমৰ উন্নয়ন কৰিব লাগিব। আজি এখেতসকলে কাৰ্বি আংলঙৰ দল হিচাপে কাৰ্বিবিলাকৰ যিটো আৰ্থ সামাজিক উন্নয়ন, সেইটো আমাক ফাৰ্ষ্ট প্ৰায়ৰিটি দিছে। আমাৰো নীতি হ'ল সেইটো। প্ৰথম কথা হ'ল কি, আজি ইয়াত যিবিলাক ডেভেলপমেণ্ট ৱৰ্ক হৈছে, ডেভেলপমেণ্ট ৱৰ্কছবিলাকত যদি আমাৰ টকা পইচাবিলাক যদি কাৰ্বি আংলঙৰ ডেভেলপমেণ্টত যদি এই টকা পইচাবিলাকত ডেভেলপমেণ্টৰ নামত যদি আমাৰ ইয়াৰ পৰা বাহিৰলৈ ওলাই গুচি যায়, তেতিয়াহ'লে আমাৰ ইয়াত যিটো স্থানীয় অৰ্থনীতি সেইটো দুৰ্বল হৈ নাযাব জানো? গতিকে আমি বিচাৰিছোঁ যাতে যিটো আমাৰ যুক্তৰাষ্ট্ৰীয় ফেডাৰেশ্যনত যিটো আমাৰ সংবিধানে কৈছে যে আমাৰ ৰাজ্যখনৰ সম্পদ ৰাজ্যখনতে আমি সঠিকভাৱে ৰূপায়ণ কৰি আমি চলিলেহে আমাৰ ৰাজ্যখনৰ সকলোবিলাক জনসাধাৰণৰ আৰ্থসামাজিক, সামাজিক, ধৰ্মীয় সকলোখিনি কথা উন্নয়ন হ'ব। এইখিনিয়ে হ'ল মূল কথা। গতিকে আমি সেইকাৰণে ভাবিছোঁ যে এই যে তেখেতসকলে যি যুঁজি আছে কাৰ্বি সমাজৰ কাৰণে, কাৰ্বি আংলঙৰ বৃহৎ অঞ্চলতে কাৰ্বি আংলঙত বসবাস কৰা অন্য কাৰ্বি বুলিয়ে নহয়, আজি কাৰ্বি আংলঙত যিখিনি স্থায়ীভাৱে বাস কৰি আছে, সেই মানুহে যি সম্প্ৰদায়ৰ নহওক, সেইবিলাকৰ উন্নতি আমাক লাগিব, নহয় জানো? আৰু তেওঁলোকৰ যিটো আমাৰ লোকেল যিটো সাংস্কৃতিক ভাৱ বিনিময় অলৰেডি তেওঁলোকে কাৰ্বি আংলঙত বিলীন হৈ গৈছে। তেওঁলোকে কাৰ্বি আংলঙৰ যিখিনি সামাজিক, ৰাজনৈতিক সকলোবিলাক কথাত একমত হৈছে। গতিকে তেওঁলোককো আমি একেলগে লৈ পেলাই আমি উন্নয়ন কৰিব লাগিব। গতিকে এই ধৰণৰে আমি সকলোৱে সামগ্ৰিকভাৱে উন্নয়ন কৰি আমি জনগণক এটা সুস্থ বাতাবৰণেৰে সমাজখন গঢ়িব লাগিব, এই আমাৰ উদ্দেশ্য।